তো ওয়েলকাম টু মাই ইউটিউব চেনেল আব্দুল ফাৰুক ৰঙিয়া। তো আশা কৰোঁ আপোনালোকে ভালে আছে, ভগৱান আল্লাহ সকলোকে ঠিক ঠাক ৰাখিছে। তো দুৰ্গা পূজাত মানে কি ভ্লগ দিব নোৱাৰিলোঁ, ভিডিঅ' কৰা নহ'ল। পূজা চাব গ'লোঁ কিন্তু ভিডিঅ' নকৰিলোঁ, মই বেলেগত আছিলোঁ। ইয়াক যাব দিছিলোঁ, ই নেগলা কি কৰিম আৰু। মই গাইছ মই মিছা ক'লে কি মই পূজা চাব গৈছোঁ, কিন্তু মেইন কথা কি জানে না গাইছ, মানে ভ্লগ নকৰিলোঁ আৰু ভিডিঅ' নকৰিলোঁ। মানে কি লাজ লাগে এতিয়া গাঁৱত চাব ধৰি লাজ লাগে মানে লাজটো আমাৰ এইকাৰণে লাগি আছে, তহঁতে চাপৰ্ট কৰা নাই আৰু কি ক'ম। ছাবস্ক্ৰাইব নকৰা, লাইক নকৰা, শ্বেয়াৰ নকৰা। ছাবস্ক্ৰাইবটো কৰি দিলে হাতৰ পইচা নাযায় দেই, ছাবস্ক্ৰাইবটো কৰি দিবি ডাইৰেক্ট, কৰি দিবি অলপ, আমাকো চাবি। আৰু আমিতো আৰু এনে পাগলা উঠি থকা নাই নহয়, আপোনালোকৰ কাৰণে চব কৰিছোঁ। দে চাই থাকোঁ আৰু আজি এটা ভিডিঅ' দি আছোঁ, চাই থাকক ভিডিঅ'টো। আৰু গাইছ আজি ভিডিঅ'টো কেতিয়া বজাত ষ্টাৰ্ট কৰিছোঁ জানে না? টাইমটো দেখিছোঁ গাইছ, এই চাওঁ 5টা ইয়াত দেখছি না গাইছ? হ'ব দে আৰু যাই থাকোঁ দে ভিডিঅ'টো। সেই তাক চাচোন চাগাল চানা ধৰি লৈছি, সেই চাওঁ আপোনাৰ নাই দুটা আপুনি দিছি। আজিকালি আপি চাপি লগ নাই, জীৱ জন্তুৰ লগত পুৰা একদম লগ কৰা বস্তু এইটো এটা, এই দুটা আৰে সেইটো এটা ধৰি দিয়ে। এইটো কোনটো এটা? এইটো এটা আৰে এইটো এটা, এইটো এটা এই ডাউচি সিয়ে মাৰিলে দে আৰু তোক এইগিলা মোৰে আৰু এইটো এটা নে কি কৰিছে কিছি কি চাই আছে? এই দুই পাগলা হচ্ছে যার গাইস কেউ কি নাকৰ শুনে ফটো তুলছে নাকি? পাগলা হচ্ছে দু আমাক ন ফোনটো মারছি, আমি য'ত আজি যাবা খুঁজছো তাতে আমাক ফোনটো মারছি, ৰখি আছো ৰ ফোনটো মারছি। চাই পুচোন ফোনটো আহি গেছি, আমি আৰু যাম আৰু আহে না কে খাবাক লাগে মাতছি যাবা লাগে, হ'ব পিছত মোবাইলটো পি খাবা মাতছি যি খাবা। সেই আমাৰটো পেটেলা আছিল গাইছ, ক'ত গৈছিলি পেটেলা? আমাৰটো চিল খান পেটেলা। অ' পেটেলা ক'ত গৈছিলি? দে দে আমি আমি খাব যাওঁ দে কিবা, আমি কিবা খাব যাওঁ, আনিম যা ফুফটো আনিম যা। দেখছে না তাক আহি কি কথা আহি বিচনাত সোমাইছে। হ'ব দে পেটটো উঠাই চাওঁ, পেট কি দাদা পেটলা দি দিয়া। হ'ব দে থাক যৌ পেটেলা এই দাঁতত বজি গ'লে কিবা লৈ আহিম দে, তোক গেলি খাবি দে আৰু। হ'ব দে গাইছ দেখছি না তার গান দেখছি না ये मोले दे यार पगला उठी यार কি বুক কহিল দেখছা গাইছ তেরা কা আরে ঢাকাই তো গাইছ ফাইনালি ওলো দে আর ওরি হ্যাঁ হাও নো খাবি না রমান পারি শিখর খাই দে গাইছ আমি তো খাই কেনে আর যাও দে আর শিখর খাব লাগে গাইছ। যোনে যি ভাল পায় খাব, মুঠ ভাল পায় মুঠ খাব, আমি শিখৰ ভালে শিখৰ খাওঁ। তো গাইছ আপোনালোকে এটা কথা লক্ষ্য কৰিছে নে? বেলেগ চব বস্তুৰে এডভাৰটাইজ মাৰে কিন্তু এইটো এটা বস্তুৰে এডভাৰটাইজ নকৰে, তথাপিও জনপ্ৰিয় গাইছ। জাতীয় ক্ৰাছ বুলি ক'লে কি বুজি পায়? ডিপ্লিনাক বুজে, এতিয়া আমি নুবুজো ডিপ্লিনাক, আমি বুজিব শিখৰ হওক সুস্থ থাকক সবল থাকক। তো গাইছ কিন্তু কৰোণা ছিজনত দামটো বেছি হৈ দেচোন, পটককৈ 12 টকা হৈ যায়, পটককৈ 15 টকা হৈ যায়, কিন্তু উপায় নাই খাব বস্তু না খাব লাগিব দে। এতিয়া যাই থাকোঁ ডাইৰেক্ট বাইকত লগ পাই আছোঁ বিষ্ণু মিল্লা বুলি ওলো দে আৰু বৰুক যাই থাকোঁ আমি। আপোনালোকে যাই থাকিব আমাৰ লগত, অঁ আমি যাই থাকিম আপোনালোকৰ লগত, সেনেকেই চলি যাব আমাৰ জীৱন। আপোনালোক আছে তো আমি আছোঁ তো আপোনালোক গম নাপায় আৰু। মই এখন পঢ়া শুনা নাজানো, এইগিলা কৈ থাকিব নোৱাৰোঁ যে মোৰ আগত নাই, এইগিলা নেটবি দে আৰু। গৰু যাওঁ কোনে গৰু নাই গৰু আমাৰ কেতিয়াবা আহিলোঁ হম লাগে আৰু এই ইয়াতে এখন আমাৰ
ধুনীয়া পাৰ্ক এখন আছে আই লাভ ৰঙিয়া বুলি লিখা আছে আহিম দেই কেতিয়াবা ইয়াৰ আহোঁ বুলি ক'লে মিলাব এইটো আমাৰ এছ.ডি.অ' অফিচ চাই চাওঁ কেতিয়াবা আহিম ভিডিঅ'ত যাম দেখাম আপোনালোকক চাব ভিডিঅ'বিলাক আহিম বুলি গাড়ীত মানে কেনেকুৱা কথা জাগা আজি যাম কালি যাম পৰহি যাম সেনে আৰু সেনে আৰু মানুহজোকো এলা ধুলিবলৈ চব হয় সেই আৰু আজি কৰিম কালি কৰিম এনে কোৱা নাছিল আজিৰ কামটো কালিলৈ পেলাই নথবা কালিতো কি হয় তুমিতো নাজানা এইটো এটা মোৰ লগৰ বান্ধি আছিল আমি যোৱা ল'ব এই আছি হনুমান আগত এইটো ৰাস্তাটো গেছ কৈছি যা তন্ধে ৰাস্তা এই ভয় বস্তু নেকি তন্ধকা এখন কি গাড়ী টমটম বেটাৰী গাড়ী টমটম দেখলে গাইছ আমিৰ মজিত উঠি কথা ৱেব পাৰা মানুহ কেনা সেইটো তো গাইজ বলক আমাৰ লগত যাই থাকক কেনেকুৱা লাগে কি চব দেখে আছোঁ আৰু আপোনালোকে আৰু মন ৰাখব আমাৰ লগত আমাৰ ভিডিঅ'বিলাক চাই পেলাই আপোনালোকে কেনে পাবা কমেণ্টত জনাবচোন অলপ মানে এবাৰ পাই তাৰমানে ধৰি লওক কি বেষ্ট কমেণ্টটো আমিও মানে একবাৰ দি দিম দিয়া ভাল কমেণ্ট এটা কৰিব কোনোবাই নেক্সট ভিডিঅ'ত আপোনালোকৰ কমেণ্টটো মই মেনশ্যন কৰি দিম আৰু আমাৰ বিগ মানে ধৰি লওক যোনে আমাক বেছি ভাল পায় বিগ ফেন ভালকৈ কৈ দিবা তো তাকো আমি কেতিয়াবা যদি পাৰোঁ লগ কৰিব যাম মানে আমাৰ বিগ ফেন আৰু বা আমাৰ ভিডিঅ' ৰেগুলাৰ চাই কৈ দিবা আমি লগ কৰিব যাম কেতিয়াবা কৈ পেলাই ইমেইলত মেছেজ দি দিবা আৰু ইনষ্টাগ্ৰামত আছে আব্দুল ফাৰুক 75 কি আছে চাকিল আহমেদ নফল কৰি দিবা তাতে এড্ৰেছটো দি দিবা তোমালোকক তাতে লগ কৰিব যাম আৰু নহ'লে তোমালোকৰ ইনষ্টাটো দি দিবা কমেণ্টতে তো তাতে লগ কৰি তোমালোকৰ লগত লগ কৰিব যাম মানে যোনেই নহওক যোনে আমাৰ ভিডিঅ' ৰেগুলাৰ চাই বলক যাই থাকোঁ পামে দেই আৰু কোন দিগত আৰু গাড়ীত বস্তুটো থাকোঁনে দেখি আছোঁ পাতা চাওঁ দায়িত্বরা আজিও রাখবে আছে আর চাপে থাকে আমাৰ বেলেগ কাম নাই 804 টাকা আজি তেলৰ লিটাৰ শুনি নে 8 টাকা 8 টাকা আজি নে গাড়ি মই 30 টাকা তেল 8 টাকা ইমান পাতলা হৈ গৈছে 8 টাকা 108 টাকা পইণ্ট কিবা 3 কিবা এনেকুৱা 9 টকা হ'ব দে আৰু হ'ব দে আৰু গাড়ী তাতে যাই কেনে লগ পাই আছোঁ ৰেঞ্জৰ চাইকেল এখন ল'ম বুলি ভাবিছোঁ আৰু ওপৰৰ পৰা একবাৰ চাই লওক সন্দিগড় চক পালো দে আৰু চব ৰখি আছে খাবা না চিটি বাদ দেব ছাপলিন লাজ নাই আপনার মেখলা পিন্ধি বেছিল সোনকালে কৰি না নাই দে গোটাই তো আমি চবে কওঁ একবাৰ হেপী বাৰ্থডে গোটাইকেইটা লগ লাগি পেলাই দিওঁ দেখো अरे बोलो हैप्पी बर्थडे और से बोलो हैप्पी बर्थडे राजीव यार हैप्पी बर्थडे एकला की करছি শুলি না সে গাইও মোরে বার্থডে আছে আরে ভাই যা হালকা মার আরে হবে না হবে ভাই যা এখিনি কানে থ্যাংক ইউ অবস্থা বেয়া তো নে ও টাকা এটা পড় না এই যাও সব এটু কি মারলো হাউ তুমি টিম ম্যাচ কি হল ও কি হবি আজি আজি গাইস মই স্পেশাল বনাইছো এ ভাই ফ্লাশ মাৰাই আন্দাৰ হৈছে বনাইছো মই বনাইছো আজি কি বনাইছা ও মাই যা ও দে ও যা এ আৰু আইবি ও আইবি আৰু গাইস ৰেল আমাৰ মাই গেছি তাতে দেখছি ৰ ও হুডা যা কাটা ও যা এ হৌৰ গাইছে হৌৰ বুৰা কই হুডা ৰে যা হেতু দা চিনবাছো মই চিনবছে তো এতিয়া আহি পালোঁ আমি চিনাকি হোটেল ভাবি দিয়ে আৰু কেমন ভাবি যাম হাম বুলি হ'লে ভিতৰত যাবা এতিয়া আহি পালোঁ এই ই কেমান খাব বুলি ভাবিছে কৈছোঁ এই নাচিকে এতিয়া পাই নে ভুমকি আছে ই ভুমকি আছে খাওঁ খাওঁকৈ আছে জলদি জলদি প্ৰেমিক
গন্তি কৰি আছো এই দিলি হ'ল দে 8টা মান এই মাৰি মিয়া দে হ'ব দে চাই দক খাবাৰটা মুণ্ড হৈ জানত ক গাইছ আহি গেল দে ও ফুড হৈ গেলান খাবাক লাইন মাৰছিলি বিৰিয়ানী কই ও বিৰিয়ানী কই এলে বাদ দে এ পাগলা আছে মজা গাইছ ৰ একটি না মই যাওঁ দে ও মত ললা গাইছ উঠলো খাওঁছ না নাই ও ইগলান খাবাক লাইন মাৰছিলি হুদ সুধিছোঁ কি হবি তাতে হৈ চাও গাইছ কবিৰেট লাগি যাব গাইছ চাই চাও মই ছাত্ৰীয়া লৈছিলোঁ গাইছ নাছে গে ছাত্ৰীয়াৰ পৰাই দ্বিতীয় লৈছি হ'ব দে আৰু এতিয়া মোৰে কি ৰাখ গাইছ অ মোৰ প্লেজিত নাই যা হা কি কবি নে ইছমাইল ডাঙৰ কৰবি তোক কি মই কেমন চাই থাকা হবি মোৰ মোবাইল নাই গীতা চাও তোৰ পতি নালগে গুণ নালগে লাগাতো দূৰে কথা এৰি নাযায় ওপৰে পৰা হেৰি লাগলিও তাৰমানে কি কৰে জানো না গাইছ হাতেদি বুলি হ'লে আকৌ নক গীতা চুই খাই আটা ভাঙছো মই আটা ভাঙছো স্কুল চাও চাও আটা ভাঙছো গাইজ দেখছি না বা তোর নখ কবিস কোটি দিলি লাগি যায় আর কি হবি নাকি শিখর আর বেলেগ বিরিয়ানি কই খরিতে বুড়ি দাও কোন গিটাকে রাখছে ওই কানসি আর কোনি কোনি হাম আমাকে একটু করছি মামার গাড়ি আছে আমার এই মায়ের গাড়ি আমার পেহি চলে আছে পেহিয়ার পেহা কালাগে চলা যায় আমার খাওয়া লোৱা হ'ল দে আৰু টিকট টিকট খালো এতিয়া লাহিলে আৰু ঘৰ কাৰণে থাকো এই আপোনাৰ একেবাৰ যে বয় ঠিক আছে হাফপেণ্ট মাৰিছি নহয় লুকে লুকে থাকে এই হাফপেণ্ট ধৰি একবাৰ এইটো হাফপেণ্ট কৈ কি নালাগিছি এই হাৱা খোলকাই দিয়ে খোলকাই নাথাকে তো গাইছ যি কি নহওক সৰুকে পাতি দিদিটো সৰু আৰু গাইছ আমাৰ চেনেলটো চাব আমাৰ চেনেলটো চাব ইৰৰ বক্স চাম হ'ব দে বহুত কৈছি ডিসক্ৰিপচনত লিংকটো দিম চাবি অলপ চাপৰ্ট দে হ'ব দে আৰু নহয় তাৰমানে আমি সৰু সৰু ইউটিউবাৰ ডাঙৰ লগত থাকিলে ভাল লাগি যায় মনটো সেইকাৰণে অলপ আমাকো অলপ চাপৰ্ট আমাক কিন্তু চাব সাবস্ক্ৰাইবাৰ বেছি কৈছে আমাক 5 লাখ আপোনালোকে সেইকাৰণে আমাক সাবস্ক্ৰাইব কৰি উঠি দিয়া জলদি তো গাইজ ফাইনেলি এই কি ফাইনেল হুসাকা আইবছো আর দেখো চাকা আহিছে দে আইবছো হুসাকে ভিডিওটো সাবস্ক্রাইব আর লাইক করে দিবি ওইখানে বড় ইয়া ভিডিওটো সাবস্ক্রাইব আর লাইক করে দিবি ভিডিওটো সাবস্ক্রাইব নকৰে চেনেলটো সাবস্ক্রাইব কৰে গাধা ভুল হৈছে মাফ কৰি দিবা ক্ষমা কৰি দিবা অ তো যদি ভিডিওটো চাই ভাল পালে আমাৰ কৈ দিলে কি গম আৰু বাকি আমি নকওঁ আগতেও কৈছো আমাৰ কৈ থাকিলে আৰু আপোনালোকে বৰ পাই যাব যদি ভাল লাগে তেনে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ হাত টকা নাযায় দে ইমান আৰু আহি পালো আজি দিনটো ভালেই বুলি ক'ব পাৰি পইচা পালো অলপ মোৰ কষ্ট হ'ব দে এই 5 চালো মই যাওঁ দে গাইজ তো বাই বাই কৰ দে আৰু তো যদি ভিডিওটো চাই ভাল পালে তেনে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিয়া দে হ'ব দে আৰু গাইজ টিল দেন টাটা বাই বাই 500 টকা লৈ যাওক